সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৰে চাগে ঠিকে আছে। তো মই বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মোক কেইজনমানে কমেণ্ট কৰিছিলে যে জিঅ' আণ্ডাৰ যোনবোৰ গভ বি এড কলেজ আছে নামটো ক'বচোন, লিষ্টখন কি আছে কি নাই। তাৰে মই ভিডিঅ' লৈ আহিছোঁ আজি। গভ আৰু প্ৰাইভেট দুইটাৰ কথাই ক'ম আৰু সিহঁতৰ ফি ষ্ট্ৰাকচাৰ, তাৰপিছত ছিট কেপাচিটি কিমান কি হয় এইবোৰ চব জনাম। তো ভিডিঅ'টো চাই থাকিব। তো প্ৰাইভেট কলেজ কেইখনৰ নামটো মই কৈ লৈছোঁ। অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন, এইটো যিহেতু বৰপেটাত আছে। বাইহাটা চাৰিআলি বি এড কলেজ, সেইটো বাইহাটাত আছে। বজালি টি কলেজ, সেইটোও আছে বৰপেটাত। বৰনগৰ বি এড কলেজ, সেইটো বৰপেটাতে আছে। বৰপেটা বি টি কলেজ, এইটো বৰপেটাতে আছে। বিশ্বনাথ কলেজ অফ এডুকেশ্যন, বিশ্বনাথ চাৰিআলিতে আছে। বঙাইগাঁও বি এড কলেজ, বঙাইগাঁৱত আছে। কলেজ অফ এডুকেশ্যন বকো, কলেজ অফ এডুকেশ্যন খ্ৰীষ্টিয়ান বস্তি, কলেজ অফ এডুকেশ্যন মৰিগাঁও, কলেজ অফ এডুকেশ্যন নগাঁও। তাৰপিছত দক্ষিণ গুৱাহাটী বি এড কলেজ, ডিউমৰনৈ বি এড কলেজ, ডিউমৰনৈত আছে, দৰঙত আছে। ধুবুৰী পি জি টি কলেজ, বিদ্যাপাৰা ধুবুৰী হয়। তাৰপিছতে আছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন গুৱাহাটী, তাত আছে। তাৰপিছত ডক্টৰ এছ আৰ ৰিচাৰ্চ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট নলবাৰীত আছে। তাৰপিছতে আছে কে আৰ টি কলেজ অফ এডুকেশ্যন ছয়গাঁও, যোনখনত মই বৰ্তমান পঢ়ি আছোঁ। তাৰপিছতে কলিয়াবৰ কলেজ অফ এডুকেশ্যন নগাঁৱত আছে। কলেজ অফ টিচাৰ এডুকেশ্যন মঙলদৈ, এইটো কলেজ অফ এডুকেশ্যন, এইটো গভট হয়। পটককৈ এতিয়া মই লিষ্টটো চাওঁতে কৈ পাইছোঁ। তো এইটো গভট হয়। গভকেইখন মই যিহেতু পিছত কৈ থাকিম, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব গভখন কোনকেইখন গভট হয় জিঅ' আণ্ডাৰ। তাৰপিছতে নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ এডুকেশ্যন ক্ষেত্ৰীত আছে। প্ৰাগজ্যোতিষ বি এড কলেজ কামৰূপ, আৰ চি চহৰীয়া টি টি কলেজ টাংলা, ৰঙিয়া টি টি কলেজ, চিপাঝাৰ বি এড কলেজ, সুধাৰণী দলৈৰাম পাঠক কলেজ অফ টিচাৰ্ছ এডুকেশ্যন টিহুত আছে, এইটো নলবাৰী। টিচাৰ ট্ৰেইনিং কলেজ মিৰ্জা, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন, নাজিৰ আজমল কলেজ অফ এডুকেশ্যন নগাঁও, প্ৰভিন্স কলেজ সোণাপুৰত আছে, আৰু কৃষ্ণবৰা বি এড কলেজ। তো এইকেইখন হৈছে প্ৰাইভেটৰ মাজতে মই প্ৰথম এখন যিহেতু লিষ্টত থাকোঁতে কৈ পাইছোঁ কলেজ অফ টিচাৰ এডুকেশ্যন, যোনটো মঙলদৈ, এইটো হৈছে গভ। তো এতিয়া গভ কলেজ কেইখনলৈ আহোঁ। গভ কলেজ ফাৰ্ষ্ট, গভ বাণীকান্ত কলেজ অফ টিচাৰ এডুকেশ্যন, লাচিত নগৰ গুৱাহাটীত আছে, আৰু ইয়াত ছিট কেপাচিটি হৈছে 50। আৰু যোনবোৰ গভ কলেজ আছে তাতে ডিপুটিৰ কাৰণে ৰিজাৰ্ভে থাকে। টিচাৰ্ছসকল যিসকলে কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভে থাকে। ষ্টুডেণ্টৰ কাৰণে বহুত কমেই থাকে ছিট কেপাচিটিত ষ্টুডেণ্টৰ কাৰণে কম হয়, আৰু টিচাৰ্ছসকলৰ কাৰণে যিহেতু ৰিজাৰ্ভেশ্যন থাকে। তো আপোনালোকে যেতিয়া এডমিশ্যন টাইম তেতিয়া গম পাব আৰু কিমানটা ষ্টুডেণ্টৰ কাৰণে খালী আছে। তাৰপিছতে গভ বি টি কলেজ গোৱালপাৰা, ইয়াতে 100টা ছিট আছে কেপাচিটি। তাৰপৰা কলেজ অফ, আৰু শুনক, যদি বোলে সেইটো যেতিয়া এক্সামটো হয় আৰু তেতিয়া যদি টিচাৰ্ছসকলে নলয়, বহুত কম হয়, তেতিয়া আপোনালোকৰ ষ্টুডেণ্টৰ কাৰণে ছিট কেপাচিটিটো বেছি হৈ যায়, তেতিয়া লাভ হয়। গভ বি টি কলেজ গোৱালপাৰা, ইয়াতে 100টা ছিট আছে মই কৈছোঁ। তাৰপিছত কলেজ অফ টিচাৰ্ছ এডুকেশ্যন চিটি তেজপুৰ, ইয়াতো 100টা ছিট আছে। তাৰ গভ শিক্ষণ মহাবিদ্যালয় নগাঁও, ইয়াতে 50টা ছিট আছে। তাৰপিছতে কলেজ অফ এডুকেশ্যন মংগলদৈ, ইয়াতে 50টা ছিট আছে। তাৰপিছতে ইয়াৰ পাছতো গভ যোনকেইখন আণ্ডাৰ হয়, গভটোৰ আণ্ডাৰ ডাইট যোনকেইখন ডাইৰেক্ট ইয়াতে মানে ডি এল এডো হয় আৰু বি এডো হয়। তো ইয়াতে ছিট কেপাচিটি যোনবোৰ ডাইট হয় তাতে 50 আছে। ডাইট মিৰ্জা ইয়াত 50 আছে, দুধনৈ 50, দুধনৈ যোনখন ডাইট তাতো 50 আছে। তাৰপিছত ডাইট শোণিতপুৰ, ইয়াতো 50 আছে। তো এইকেইখন জিঅ' এণ্ট্ৰেঞ্চ দি পিনে আপোনালোকে ইয়াতো বি এড কৰিব পাৰিব জিঅ' আণ্ডাৰত। তাৰপিছতে এতিয়া ফিজ আপোনালোকৰ গভ কলেজত পাৰ ইয়েৰ 15 to 25,000ৰ ভিতৰত পাৰ ইয়েৰত হৈ যায়। কিন্তু এজ কম্পেয়াৰ টু প্ৰাইভেটত পাৰ ইয়েৰে লাখত চুৱে। কলেজ ৱাইজ বেলেগ, কিছুমান 80,000, কিছুমান 90,000, কিছুমান 1 লাখো হয় পাৰ ইয়েৰ। তো গভ কলেজবোৰত কম হয়। ফিজ কি হয় গম পালে। আৰু আপোনালোকে কি জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল নাই হোৱা জনাব, কমেণ্ট কৰি জনাব। কমেণ্ট বক্স যিহেতু খোলা আছে, কমেণ্ট এটা কৰি দিব, তেতিয়া মই গম পাম আপোনালোকে হেল্পফুল হৈছে নাই হোৱা। এয়াই গভ আৰু প্ৰাইভেট কলেজ। আৰু কি জানিব বিচাৰিছে কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাইছোঁ। থেংক ইউ।